যিসকল কৃষকে নতুনকে পিএম কিষাণত নাম দিছিল সো আপোনালোকৰ নামটো পিএম কিষাণত ৰেজিষ্ট্ৰেশ্যন হৈছে নে নাই সো হেতু আপোনালোকে কেনেকৈ চেক কৰিব আৰু ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত আপোনালোকে প্ৰথম কিস্তিটো কেতিয়া পাব সো সবিশেষ ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক দেখাই দিম সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকক সো আপোনালোকে পিএম কিষাণত আপোনালোকৰ নামটো ৰেজিষ্ট্ৰেশ্যন হৈছে নে নাই সো হেতু চাবলৈ হলে আপোনালোকে পিএম কিষাণৰ অফিচিয়েল যেটো ৱেবছাইট হয় সো হেতু ৱেবছাইটত আহিব লাগিব ৱেবছাইটৰ লিংকটো মই ভিডিঅ' ডেসক্ৰিপচনত দি দিছো সো আপোনালোকে তাতে ক্লিক কৰি ডাইৰেক্ট এইটো পেজত আহিব পাৰিব ইয়াতে আহাৰ পিছত আপোনালোকে অলপমান স্ক্ৰল ডাউন কৰি তলফালে আহিলে ইয়াতে আপোনালোকে এটা অপচন দেখা পাব নো ইউৰ ষ্টেটাস বুলি সো আপোনালোকে জাস্ট ইয়াতে নো ইউৰ ষ্টেটাস এইটো অপচনত ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত নতুন এটা পেজ এনেকুৱাকৈ ওপেন হ'ব সো আপোনালোকে ইয়াতে দুটা অপচন দেখা পাইছে ইয়াতে লিখা আছে ইন্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ইয়াতে এটা আছে চাওক নো ইউৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সো আপোনালোকে যদি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পাইছে সো তেনেহলে আপোনালোকে জাস্ট ইয়াতে ইন্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰৰ ঠাইতে ইয়াতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বহুৱাই দিব বহুৱাই কিনে আপোনালোকে ইয়াতে ক্যাপচাৰ ঠাইতে আপোনালোকে ইয়াতে ক্যাপচাৰটো বহুৱাই দিব আৰু যদি আপোনালোকে এতিয়ালৈকে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পোৱা নাই সো তেনেহলে আপোনালোকে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো কেনেকৈ উলিয়াব সো হেতু মই আপোনালোকক দেখাই দিছো সো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো উলাবলৈ হলে আপোনালোকে জাস্ট ইয়াতে নো ইউৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইয়াতে আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত নতুন এটা পেজ এনেকুৱাকৈ আহিব সো আপোনালোকে ইয়াতে দুটা অপচন দেখা পাব মোবাইল নাম্বাৰ আৰু আধাৰ নাম্বাৰ যদি আপোনালোকৰ মোবাইল নাম্বাৰটো ইয়াতে দিয়া আছে সো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন যেটো মোবাইল নাম্বাৰ আপোনালোকে দিছে সো সেই মোবাইল নাম্বাৰটো ইয়াতে বহুৱাই দিব আৰু যদি নাথাকে সো তেনেহলে আপোনালোকে ইয়াতে আধাৰ নাম্বাৰটো আপোনালোকৰ বহুৱাই কিনে ক্যাপচাৰটো বহুৱাই দি জাস্ট আপোনালোকে ইয়াতে গেট মোবাইলত আপোনালোকে ইয়াতে ক্লিক কৰি দিব সো মই মোৰ মোবাইল নাম্বাৰটো ইয়াতে বহুৱাই কিনে আপোনালোকক দেখাই আছো যে আপোনালোকে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো কেনেকৈ উলাব মোবাইল নাম্বাৰ আৰু ক্যাপচাৰটো বহুৱাই কিনে আপোনালোকে জাস্ট ইয়াতে গেট মোবাইলত ইয়াতে আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰত এটা ওটিপি আহিব আৰু ওটিপিটো আপোনালোকে ইয়াতে বহুৱাই দিব বহুৱাই কিনে আপোনালোকে জাস্ট ইয়াতে গেট ডিটেইলছ ইয়াতে ক্লিক কৰি দিব ওটিপিটো বহুৱাই কিনে যেতিয়া আপোনালোকে গেট ডিটেইলছত ক্লিক কৰিব সো গেট ডিটেইলছত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত ইয়াতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু আপোনাৰ নামটো ইয়াতে শো হ'ব সো আপোনালোকে জাস্ট ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াৰ পৰা আপোনালোকে কপি কৰি ল'ব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো কপি কৰাৰ পিছত আপোনালোকে অলপমান বেক কৰি আহিব বেক কৰি অহাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে ইন্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সো আপোনালোকে ইন্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইয়াতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে ইয়াতে বহুৱাই দিব বহুৱাই কিনে আপোনালোকে আকৌ ইয়াতে ক্যাপচাৰটো ইয়াতে দিব দি কিনে আপোনালোকে জাস্ট ইয়াতে গেট ওটিপি ইয়াতে ক্লিক কৰি দিব সো গেট ওটিপিত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইল নাম্বাৰত এটা ওটিপি আহিব ওটিপিটো আপোনালোকে আকৌ ইয়াতে বহুৱাই দিব বহুৱাই কিনে আপোনালোকে ইয়াতে গেট ডাটাত ক্লিক কৰি দিব গেট ডাটাত ক্লিক কৰাৰ লগে লগে আপোনাৰ সম্পূৰ্ণখিনি ডিটেইলছ ইয়াতে শো হ'ব সো আপোনালোকে ইয়াতে চাব পাৰিছে সো প্ৰথমত আপোনালোকে ইয়াতে পাৰ্সোনাল ইনফৰমেশনটো আপোনালোকে ইয়াতে চাব পাৰিছে সো কোনটো তাৰিখত আপোনাৰ মানে এটো ৰেজিষ্ট্ৰেশ্যন হৈছে সো তাৰ পিছত আপোনাৰ নামটো আপোনালোকে চাব পাৰিছে আপোনাৰ এড্ৰেছ তাৰ পিছত মোবাইল নাম্বাৰ ইয়াতে সকলোখিনি ডিটেইলছ আপোনালোকে ইয়াৰ পৰা চাব পাৰিছে সো আপোনালোকৰ কোনটো বেংক একাউণ্ট আপোনালোকে দিছিল সো সেই বেংক একাউণ্টটো আপোনালোকে ইয়াতে চাব পাৰিছে সো প্ৰথম কিস্তিটো আপোনালোকৰ কেতিয়া সোমাব সো হেতু আপোনালোকে ইয়াতে চাব পাৰিব সো তাৰ পিছত আপোনালোকে ইয়াতে সম্পূৰ্ণখিনি ডিটেইলছ আপোনালোকে ইয়াতে চাব পাৰিব সো ফ্ৰেণ্ডসকল এনেকুৱাকৈ আপোনালোকৰ পিএম কিষাণত আপোনালোকৰ নামটো ৰেজিষ্ট্ৰেশ্যন হৈছে নে নাই সো আপোনালোকে অতি সহজে চেক কৰিব পাৰিব সো আপোনালোকক দেখাবলগীয়া আজিৰ ভিডিঅ'টোত এইখিনি আছিল সো ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'ৰ আপডেট সদায় পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ।